নমস্কাৰ বন্ধুসকল, আজি এই ভিডিঅ'টোত মই দেখুৱাম ভিডিঅ' KYC কেনেকৈ কৰিব পাৰিব আপোনালোকে। ইয়াৰ আগৰ ভিডিঅ'টোত মই অনলাইন একাউণ্ট কেনেকৈ খোলে ICICI বেংকত তো সেইটো দেখাইছিলোঁ, আৰু আজি এই ভিডিঅ'টোত ভিডিঅ' KYC কেনেকৈ কৰিব পাৰি সেইটো মই দেখুৱাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব, তেতিয়াহে আপুনি বুজি পাব। আৰু যদি পাৰে মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব যদি ভিডিঅ'সমূহ চাই ভাল লাগে। আৰু ভিডিঅ' KYCটো আপোনাৰ কোনো ধৰণৰ টান নহয়, একদম সহজ হয় কৰিবৰ কাৰণে। ঘৰতে আপুনি কৰিব পাৰিব, মোবাইলটো আপুনি ল'ব, লেপটপৰ পৰা কৰিব নোৱাৰিব। ক্ৰ'ম ব্ৰাউজাৰটো অ'পেন কৰি মই এটা লিংক দিম আপোনালোকক ডেছক্ৰিপশ্যনত, লিংকটো ফ'ল' কৰিব। লিংকটো ফ'ল' কৰাৰ পিছত আপোনাৰ এনেকৈ আহিব, ট্ৰেক এপ্লিকেশ্যন ষ্টেটাছ এনেকৈ আহিব। ইয়াতে আপোনাৰ মোবাইল নাম্বাৰটো আৰু আপোনাৰ ইমেইল আইডিটো লিখিবৰ কাৰণে অপশ্যন আহিব, যেনেকৈ চাই লওক। এয়া মোবাইল নাম্বাৰটো এণ্টাৰ কৰাৰ পিছত মই ইমেইল আইডিটো এণ্টাৰ কৰিছোঁ। এণ্টাৰ কৰাৰ পিছত ট্ৰেক ইউৰ এপ্লিকেশ্যন যিটো অপশ্যন আছে তাত গৈ ক্লিক কৰিব লাগিব। এইটো অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আপোনাৰ এটা OTP যাব আপোনাৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰটোলৈ, যিটো নাম্বাৰ দি আপুনি বেংক একাউণ্টটো খুলিছিলে। তো আপোনাৰ OTPটো যাব, OTPটো আপোনাৰ ইমেইল আইডিটো যাব আৰু আপোনাৰ মোবাইল নাম্বাৰটো যাব। OTPটো এণ্টাৰ কৰিব লাগিব, মই এণ্টাৰ কৰি দিছোঁ। OTPটো এণ্টাৰ কৰাৰ পাছত আপুনি কনফাৰ্ম কৰিব। কনফাৰ্ম কৰাৰ পিছত আপোনাৰ ইয়াতে দেখাইছে ষ্টাৰ্ট ভিডিঅ' KYC, আপোনাৰ টিক মাৰ্ক দিয়ে ষ্টাৰ্ট ভিডিঅ' KYC অপশ্যনটো আপুনি ক্লিক কৰি দিয়াৰ পাছত এনেকৈ এটা আহিব। ইয়াতে আপোনাৰ 1 নম্বৰত কৈছে যে ইণ্টাৰনেট কানেক্টিভিটি আপোনাৰ ঠিকে থাকিব লাগিব আৰু পেন কাৰ্ডখন লাগিব, আৰু লগতে আপোনাৰ পেন আৰু এখন ব্লেংক কাগজ লাগিব ছিগনেচাৰ কৰিবৰ কাৰণে, আৰু লগতে কেমেৰা আৰু মাইক্ৰ'ফোন আৰু লোকেশ্যনটো আপুনি অন কৰি ৰাখিব। আৰু এইখিনি আপুনি যোগাৰ কৰি লোৱাৰ পাছত আপুনি প্ৰচিডত ক্লিক কৰিব। প্ৰচিডত ক্লিক কৰাৰ পাছত এনেকৈ আহিব আপোনাৰ চাৰ্চিং ফৰ ভিডিঅ' KYC এজেণ্ট, মানে আপোনাৰ এজেণ্ট এজন বিচাৰি আছে। অলপ সময় ৰৈ দিব, আপুনি স্কিপ নকৰিব। তাৰ পাছত আহি গৈছে। এতিয়া আপোনাৰ এনেকৈ ভিডিঅ' KYCটো কৰি ল'ব পাৰিব। ইয়াতে আপোনাৰ পেন কাৰ্ডখন দেখাব লাগিব আৰু লগতে আপোনাৰ ছিগনেচাৰ কৰিও দেখাব লাগিব, আৰু লগতে আপোনাৰ যিটো নাম্বাৰ দিছিলে বা যিটো ইমেইল আইডি দিছিলে সেইটো আপুনি কনফাৰ্ম কৰিব লাগিব, নামটো কনফাৰ্ম কৰিব লাগিব। মই আপোনাৰ ভইচটো নেদেখাওঁ, কেনেকুৱা কিদৰে কৰিব লাগিব আপোনালোকে নিজেই গম পাব। ইয়াতে আপোনাৰ ভিডিঅ' KYC হৈ আছে, আৰু পেন কাৰ্ডখন আপুনি দেখাব লাগিব, আৰু আধাৰ কাৰ্ডখনো আপুনি লগত ৰাখিব, আৰু পাৰে আপোনাৰ যিটো চাইন হয় সেই চাইনটো আপুনি কৰি কেনে দেখাব লাগিব। চাই থাকিব। পাৰিলে হেডফোন ইউজ কৰিব, তেতিয়া ভাল হ'ব। হেডফোন এডাল লগাই ল'ব। এইটো পেন কাৰ্ডটো ভেৰিফাই কৰা হৈ গৈছে। আপোনাৰ পেন কাৰ্ডটোত যিটো ছিগনেচাৰ থাকে সেই ছিগনেচাৰটোৱে কৰিব। মই ভিডিঅ'টো বেছি দীঘল কৰা নাই, চমুতে কৰিছোঁ যাতে আপোনালোকৰ বেছি সময় দিব লগা নহয়। আৰু ঠিক এনেকৈ ভিডিঅ' KYCটো কৰি ল'ব পাৰিব, ঘৰৰ পৰাই কৰিব পাৰিব। ভিডিঅ' KYCটো কমপ্লিট নকৰালৈকে আপোনাৰ চেকবুক বা আপোনাৰ ATM কাৰ্ডখন নাহিব। এইটো কমপ্লিট কৰাৰ পাছতহে আপোনাৰ ভাৰ্চুৱেল ডেবিট কাৰ্ডটো অনলাইনত পাব, আৰু বাকীখিনিও আপোনাৰ পোষ্ট অফিচৰ মাধ্যমেৰে এসপ্তাহৰ ভিতৰত আহি যাব। আৰু ATM কাৰ্ড আৰু চেকবুকৰ মই অন্য এটা ভিডিঅ' বনাই দিম। আৰু লোকেশ্যনটো আপুনি শ্বেয়াৰ কৰিব লাগিব। লোকেশ্যন অপশ্যনটো আপোনাৰ স্ক্ৰীণতে থাকিব, আপুনি লোকেশ্যনটো শ্বেয়াৰ কৰিব লাগিব। মনত ৰাখিব, আপুনি যিটো এড্ৰেছ দিছিলে সেই এড্ৰেছটোৰ পৰা ভিডিঅ' KYCটো কৰিব। বেলেগ ঠাইৰ পৰা কৰিলে আপোনাৰ ৰিজেক্ট হ'ব পাৰে, গতিকে য'ৰ পৰা আছে যিটো এড্ৰেছ দিছিলে সেইটোৰ পৰাই কৰিব। গতিকে ভিডিঅ'টো আপুনি হয়তো নিশ্চয় বুজি পাইছে কেনেকৈ ভিডিঅ' KYC কৰিব লাগে। আৰু যদি কিবা অসুবিধা হয় তেতিয়াহ'লে কমেণ্ট কৰি মোক জনাব পাৰিব, মই নিশ্চয় সহায় কৰিম। আৰু লগতে যদি পাৰে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।